हाग्रामाखौ बिसोर फेजेननो हायाखै सिलाय लानाय दलजों लोगो लाब्लाबो किय लाहे लाहे मारि आसा मारिले एकेबारे मारि दियक जोवाबारतो सरलपारात केसुआ लगते 6 माह डिलिभारी थका माने माइकी बिलाकको आमार ट्राकत जीवत लात मारि राति उठाई दिया हल एपसे होबाउटे डिफेम्बरतो ये तो सेकेंड शिफ्ट प्रमोद बरर सेकेंड शिफ्ट तो हिये एटा आपसु खैजनमान लिडार और इउपिपिएल खैजनमान लिडारे सब कथा गम पाइছে যে আমার সরকার না থাকিব আমি এমপি তো নিজিকিব এইবিলাক কথাটো ডিফেম্বরে জানে আর প্রমোদ বড় জানে ধুবুৰীত কোন জিকিব লৰাবিলাকে চিঞৰ বাখৰ কৰি আছে স্যাৰ আমি সামুগুৰিৰ পৰা গৈ আহিলো সুপুৰালি জিকিব তাৰ কেম্পেইনাৰ প্ৰমোদ বড়োৱে আৰু প্ৰমোদ বড়োৰ জাম আছে বেছি গিলা ডিফেম্বৰ কোন হয় ইয়াৰ কথা হুদি থাকিবলৈ কাম নাই ডিফেম্বৰ কোন হয় ইয়াৰ কথা হুদি থাকিবলৈ কাম নাই बै समाव बे दाङाबाजिया दानि जे इउपिपिएल बै समाव माब्लाबा पिसिडिआर माब्लाबा बिपिपिएफ नङा होमबा बे दला जेनाखि बर'लेण्डनि थाखाय रायजो बिनानै जोंनि जातिनि फंबाय बिनानावफ्रा 34 बोसोर हाग्रायाव थानानै बड'लेण्डनि थाखाय दावहा नांदोंमोन बे नांनायाव बिथांमोनहा बै समाव बिटिसि सुक्ति जाखांनायनि उनावबो हाग्रामा महिलारिनि गभर्नमेन्टखौ बोरै फोजोबनो हानो अशान्ति बोरै लाबोनो हानो बे समाव नोंथांमोनहा जेखौ मिथिगौ हाग्रामानि गभर्नमेन्टनि माखासे आसनिफोर सोरबा दालां गिदिर बानायनाय कन्ट्राक्टर सोरबा चेयारमेननि बबेबा लामा खालामनो नागिरनाय बे इउपिपिएलनि थ्रुयैनो बिथांमोनहा दानि शान्ति सुक्ति खालामग्रा एनडिपिखौ बाहायनानै आतंकमय सृष्टि खालामदोंमोन अशान्ति खालामदोंमोन अशान्ति खालामग्राया गुदियाव बिसोरनो बिथांमोनहा जिहेतु आगजें दांग्रा एनडिपिजों अहरह जड़ित खालामनानै बै समाव गावसिनि केन्डिडेटफोरखौ देरहानायनि राहा लादोंमोन थेवबो हाग्रामाखौ बिसोर फेजेननो हायाखै सिलाय लानाय दलजों लोगो लाब्लाबो जोङो मिथिगौ बे सराइबिल कसुगाव एरियायाव एनडिपि गासिबो बिपिएफ होनब्लानो होसोनो नागिरनाय बहराव बुलायलायनो नागिरनाय बेफोरबायदि परिबेस जादोंमोन होमब्ला अशान्तिया सोर खालामदोंमोन बिनि गुदियावथ' बे इउपिपिएल न' दाउ बे इउपिपिएल नाम गैयामोन बै समाव पिसिडिआरमोन बिथांमोननो खालामनाय बेनो शान्ति अशान्तिखौ बिसोरनो लाबोदों आरो दाबो बे अशान्तिखौ लाबोनो नागिरनाया बिथांमोन नमस्कार पोनप्रथमते मैं আজি आसलते आमार हेमंत मामाक बिटिसिले वेलकाम करिब खुजिछु वेलकाम टू बिटिसि मामा तो लगते कथा हल आमार क्वेश्चन हल जे आपुनी मिया मुसलमान और बड़ो मानुह क्यों इमान बेया पाय और जदि बेया पाय आपुनी কৈ দিয়ক मियार भोट नालागे ट्राइबेलर भोट नालागे बोली और लगते आपुनी उच्छेद जे इयाते चलि आछे जे ट्राइबेलर बिरुद्धे मुसलमानर बिरुद्धे आपुनी কৈ দিয়ক কেতিয়া উচ্ছেদ কৰি দিব এতিয়া তো আপুনি বিটিসিতে আছে আপুনি নাজানে নেকি এই যে খিলঞ্জিয়া মানুহ বড়ো মানুহ দানাচুৰ বানাচুনৰ খানদান হয় আমি বান ৰজাৰ বংশ হয় আমি 5000 বছৰৰ আগৰ পৰা আমি ইয়াতে আছো আপোনালোকে কেতিয়া আহিছে অসমত আপোনালোকে 1228 আহিছে ইয়াতে লাজ নালাগে আপুনি ভূমিপুত্ৰ মালিকক আপুনি ইয়াৰ পৰা খেদিব আপুনি আমাক ক'ত খেদিব বিচাৰিছে মংগল গ্ৰহত নেকি যাম ক'ত আমি এই বড়ো মানুহ না বাংলাদেশত যাম না ভুটানত যাম ক'ত যাম না আপোনাৰ ঘৰত যাম লৈ যাওক গোটেই মানুহকে খেদি পেলাই আপুনি যদি এনেকৈ ইচ্ছা আছে কিয় লাহে লাহে মাৰি আছা মাৰিলে একেবাৰে মাৰি দিয়ক যোৱাবাৰতো সৰলপাৰাত কেচুৱা লগতে 6 মাহ ডিলিভারি থকা মানে মাইকি বিলাককো আমার ট্রাকত জীবত লাত মারি রাতি উঠাই দিয়া হল ইলেকশনের নামত গোটেই দালি চাউল সব ফেলাই দিয়া হল ইমান নিষ্ঠুৰভাৱে কোনো এটা জাতি বা এটা কমিউনিটিৰ ওপৰত পিছত লাগি থাকে নেকি আমি জানো আপুনি সামসেৰে কয় বেলসাৰে লৈ যায় আপোনাৰ খেল শেষ সেইকাৰণে কৈছো আমি যে আমাৰ 6 শিডিউল 2003 যে যুদ্ধ আমাক গঠন কৰি দিছিলে মান মৰ্যাদা হ লালবাতিৰ লগত লৈ পেলাই গোটেই 35 লাখ জনসংখ্যাক ৰক্ষা কবচ দিয়াৰ কাৰণে এলকে এডবানী বাজপেয়ী হতে আমাক যে 6 শিডিউল দিয়া হৈছিল 8 শিডিউল দিয়া হৈছিল আপুনি বিটাৰৰ নামত শান্তিৰ নামত সব আপুনি কাৰি ললে সরকার দিয়ে হে দেশ দিয়ে হে প্রজাক রাজাই দিয়ে হে প্রজাক আপুনি দেখুন চুরি ডাকাতের নিচিনা সব আমার জি আছে ব্রিটিশের পৰা সব কাৰি ললে সেইকাৰণে কৈছো আপুনি যদি চাওক এটা ঘটনা হল আপনার লগৰ বাজপেয়ী এলকে এডবাণীজিৰ সময়তে 2003 এই কাউন্সিলটো গঠন হৈছিল আপুনি তাহাঁতৰ কথাকো নামানিলে তাহাঁতক ৰেসপেক্ট নকৰিলে
আমি জানো আপুনি দিল্লীকো পকেটত দিছপুৰত সোমাই ল'লে অমিত শ্বাহ নৰেন্দ্ৰ মোদী গোটেই আপুনি মেনেজ কৰিলে আৰু এটা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো আৰু মুছলমানৰ পিছত আপুনি হাত ধুই লাগি আছে আমাৰতো লৈ গ'ল চবেই লৈ গ'ল আমি জানো আমাৰ 6 শিডিউলৰ মৰ্যাদা নাই 8 শিডিউলৰ মৰ্যাদা নাই আজিৰ দিনত চাকৰি বাকৰি দিব পৰা একো নাই আমাৰ হাতত আপুনি খুব মজা পাইছে দিছপুৰত লৈ যায় আৰু আমাৰ ল'ৰাবিলাকক যে আপোনাক আৰু এটা কুৱেশ্যন সুধো 63 এবাব আমাৰ ল'ৰাবিলাকক জেল খেদত ভৰাই থৈছে আপুনি শান্তি চুক্তিৰ নামত যদি হেতক ফাঁচি দিয়ে কেতিয়া দিব কোন টাইমত দিব কিমান সময়ৰ পিছত দিব আপুনি জনাই গ'লে ভাল হয় আপুনি এতিয়া বিটিচিত আছে কিয়নো আপুনি যেটো ভাবে অসমত হেতুৱে হয় হা আপুনি কৈ যাওক আৰু কৈ যাওক মিয়া আৰু ট্ৰাইবেলৰ ভোট নালাগে বুলি ডিক্লেয়াৰ দি যাওক আপোনাৰ এই মিঠা মিঠা মাত ওহাই আমি সব চিনি পাওঁ মামা আপুনি ভাল মামা নহয় আপুনি সামুচেৰে কোৱাই আকৌ বেলচাৰে লৈ যায় যে হেগলা সব আমি গম পোৱা হৈ গৈছে আপোনাৰ লাজ লাগিব পাৰে লাগিব লাগে এটা জাতি কমিউনিটিক এই লোৱাৰ অসমক লৈ পেলাই শোষিত বঞ্চিত এই 35 লাখ মানুহক লৈ পেলাই 4টা ডিস্ট্ৰিক্ট দি এটা মান সন্মান সহকাৰে 6 শিডিউল দিছিলে সেইবিলাক এলেকাকো আপুনি কাৰি লৈ গেলে কোৱেশ্যনটো উত্তৰ দি যাওক মামা আপুনি কোকৰাঝাৰ হয়তো ক'তবা আছে বিটিচিতে কিন্তু আপুনি ইয়াতে মুখ ঠেকেচা কাব কোকৰাঝাৰ এক নং কোকৰাঝাৰ লোকসভা সমষ্টিত আপুনি এবাৰ মুখ ঠেকেচা খাব এটো 100% ধন্যবাদ ডিফেম্বৰক পুনৰ ইয়াৰ কথা সুধি থাকিবলৈ ডিফেম্বৰক পুনৰ ইয়াৰ কথা সুধি থাকিবলৈ কাম নাই সভাপতি ডিফেম্বৰতো এইটো সেকেন্ড শিফট প্ৰমোদ বড়োৰ সেকেন্ড শিফটটো হিয়ে এতিয়া আপসু কেইজনমান লিডাৰ আৰু ইউপিপিএলৰ কেইজনমান লিডাৰে সব কথা গম পাইছে যে আমাৰ চৰকাৰ নাথাকিব আমি এমপিটো নিজিকিব এইবিলাক কথাটো ডিফেম্বৰে জানে যিমান দিন আছে 10 দিন হোক 20 দিন হোক বা 1 মাস 2 মাস বা 3 মাস 4 মাস এইখিনি সময়ত যিমান পাৰে কামাব লাগে কাম কৰাত ধান্দা নাই সরকার যে না থাকিব বা বিজেপি আর ইউপিপিএল যেটো এলায়েন্স এইটো যে না থাকিব এই কথাটো ডিফেন্স বড়ো বিরাট ভালকে জানে এবার প্রমোদ বড়োই খুব বেয়াকে হারিব কোকরাঝার লোকসভাত এই ওলাবই নোৱাৰিব ৰাস্তাত লাষ্টতে আৰু সেইদিনাতো ঠিকছে গাড়ী খাইছে সি চেমচাৰৰ লগত মই শুনিছো সভাপতি ডিফেম্বৰতো এইটো সেকেন্ড শিফট প্ৰমোদ বড়োৰ সেকেন্ড শিফটটো হিয়ে এতিয়া আপসু কেইজনমান লিডাৰ আৰু ইউপিপিএলৰ কেইজনমান লিডাৰে সব কথা গম পাইছে যে আমাৰ চৰকাৰ নাথাকিব আমি এমপিটো নিজিকিব এইবিলাক কথাটো ডিফেন্স বড়োই জানে আৰু প্ৰমোদ বড়ো জানে সেইকাৰণে ইহঁতৰ মাজত আলোচনা হৈ আছে যে যিমান দিন আছে 10 দিন হোক 20 দিন হোক বা 1 মাস 2 মাস বা 3 মাস 4 মাস এইখিনি সময়ত যিমান পাৰে কামাব লাগে কাম কৰাত ধান্দা নাই সরকার যে না থাকিব বা বিজেপি আর ইউপিপিএল যেটো এলায়েন্স এইটো যে না থাকিব এই কথাটো ডিফেন্স বড়ো বিরাট ভালকে জানে প্রমোদ বড়ো ভালকে জানে স্পষ্ট ইহঁতে আমার দলটো এইবাৰ এমপি ইলেকশনত নিজিকিব এইটো ফাইনাল সেইকাৰণে ইহঁতে যিমান পাৰে কামাই লোৱাটো ইহঁতৰ কাম এতিয়া একো কাম নকৰে ডিফেন্স বড়ো কি কৰিব ইয়েতো চলাই আছে সাপ্লাই দি আছে কোটি খামাই আছে ডিফেন্স বড়োটো 1 নাম্বার কন্ট্রাক্টর না এটা আপসুর প্রেসিডেন্ট হব পারে কিন্তু 1 নাম্বার কন্ট্রাক্টর কি না মই এনডিএ কোন ইউপিএ মই এইবিলাক চিনি নাপাওঁ এতিয়া আমি হল অকলে নিৰ্বাচন কৰিছে জিকা পিছত আমাৰ পাৰ্টিত আলোচনা হ'ব কি হয় নহয় এইটো বেলেগ কথা জিকাব কাৰণে আপুনি নিৰ্বাচন কৰিছে ওদালগুৰিত ডিফেন্স বড়োই কৈছে নাই এই জামা এই ডিফেন্স বড়োয়ে ভিতৰত কোৱাটো হিয়ে যে দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কোৱাটো ডিফেন্স বড়োই কৈছে আৰু আজি প্ৰথমত দথমা ব্লক হিচাপে চেফাংগুৰিত হৈছে আৰু সেকেন্ডত পখৰাগ্ৰাম ব্লক হিচাপে জগদেৱত হৈছে আৰু এতিয়া থাৰ্ড বাওকুংগী সমষ্টি হিচাপে ইয়াত ওৱাবাৰী খুব ভাল হৈছে আজি প্ৰগ্ৰামবিলাক গৰ্জিয়াছলি হৈছে আৰু সকলো জাতি জনগোষ্ঠী আছে মতে কোনো জাতি বাদ যোৱা নাই যে
কোনোবা মুছলিমে অহা নাই বা কোনোবা ৰাজবংশী অহা নাই এনেকুৱা নহয় চব জাতি জনগোষ্ঠীয়ে আজিৰ যিটো ব্লক ৱাইজ ৰেলী ইয়াত উপস্থিত হৈছে আৰু মনটো খুব ভাল লাগিছে মুঠতে কোনো জাতিয়ে বাদ পৰা নাই যে আমাৰ মিটিঙত নাহাটো আৰু চবে ভোট দিব আৰু মই কৈছোঁ এইবাৰ প্ৰমোদ বড়োৱে খুব বেয়াকৈ হাৰিব কোকৰাঝাৰ লোকসভাত ওলাবই নোৱাৰিব ৰাস্তাত লাষ্টতে আৰু সেইদিনাতো ঠিকছে গালি খাইছে না সি চিএম ছাৰৰ লগত মই শুনিছোঁ খালি খাই থাকে একো কাম নকৰে বুলি কৈছে বোলে খালি খাবহে জানে কামটো কৰা নাই আপুনি এনেকুৱা বুলি কৈছে চিএম ছাৰে এইটো গালি দিছে ঠিকছে কাম নাই ইয়াত আজি এপছৰ সভাপতি দীপেন বড়োৱে এটা প্ৰেছ মিট কৰিছে আপোনাৰ এপছৰ সভাপতি দীপেন বড়োতো সিটো ছেকেণ্ড শ্বিপ প্ৰমোদ বড়োৰ ছেকেণ্ড শ্বিপটো সিয়ে এতিয়া আপছু কেইজনমান লিডাৰ আৰু ইউপিপিএলৰ কেইজনমান লিডাৰে চব কথা গম পাইছে যে আমাৰ চৰকাৰ নাথাকিব আমি এমপিটো নিজিকিব এইবিলাক কথাটো দীপেন বড়োই জানে আৰু প্ৰমোদ বড়ো জানে সেইকাৰণে ইহঁতৰ মাজত আলোচনা হৈ আছে যে যিমান দিন আছে 10 দিন হওক 20 দিন হওক বা 1 মাস 2 মাস বা 3 মাস 4 মাস সেইখিনি সময়ত যিমান পাৰে কামাব লাগে কাম কৰাত ধান্দা নাই চৰকাৰ যে নাথাকিব বা বিজেপি আৰু ইউপিপিএল যিটো এলায়েন্স এইটো যে নাথাকিব এই কথাটো দীপেন বড়ো বিৰাট ভালকৈ জানে প্ৰমোদ বড়ো ভালকৈ জানে স্পষ্ট ইহঁতে আমাৰ দলটো এইবাৰ এমপি ইলেকশ্যনত নিজিকিব এইটো ফাইনাল সেইকাৰণে ইহঁতে যিমান পাৰে কামাই লোৱাটো ইহঁতৰ কাম এতিয়া একো কাম নকৰে দীপেন বড়ো কি কৰিব ইয়েতো চলাই আছে সাপ্লাই দি আছে কোটি খামাই আছে দীপেন বড়োতো 1 নম্বৰ কন্ট্ৰেক্টৰ নাই এতিয়া আপছৰ প্ৰেচিডেণ্ট হ'ব পাৰে সি কিন্তু 1 নম্বৰ কন্ট্ৰেক্টৰ কি নাই মই এনডিএ কোন ইউপিএ মই এইবিলাক চিনি নাপাওঁ এতিয়া আমি হ'ল অকলে নিৰ্বাচন কৰিছে জিকাৰ পিছত আমাৰ পাৰ্টিত আলোচনা হ'ব কি হয় নহয় এইটো বেলেগ কথা এই দীপেন বড়োৱে ভিতৰত কোৱাটো সিয়ে যে দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কোৱাটো দীপেন বড়োই কৈছে ইয়াৰ নিৰ্দেশতে এই বড়ো মানুহবিলাক নাঙলত ভোট দিছে গম পায় আপোনালোকে অক্সিজেনটো উঠাই লৈ যাব বিজেপিয়ে এই নিৰ্বাচন শেষ হোৱাৰ পিছত ৰিজাল্টৰ পিছত দীপেন বড়োৱে নিৰ্দেশতে ইউপিপিএল আৰু আপছু ছাপোৰ্টাৰবিলাকে তামোলপুৰ ভেৰগাঁও ওদালগুৰিত ভিতৰে নাঙলত ভোট দিয়াটো এই দীপেন বড়োৱে কোকৰাঝাৰটো 2-2.5 লাখ মাৰ্জিন হ'ব 2-2.5 লাখ ডিফাৰেঞ্চ হ'ব ওদালগুৰিও এনেকুৱা হ'ব মুঠতে আমি জিকিছে বিৰাট আৰামত জিকিছে চাৰিটা স্থানতহে থাকিব বুলি কৈছে দীপেন বড়ো কোন হয় ইয়াৰ কথা সুধি থাকিবলৈ কাম নাই